মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পুনৰ অনুশীলনী 7.1 আলোচনা কৰিম আৰু তাৰ কিছু অংক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। যে কালি আমি যিকেইটা অংক কৰিছিলোঁ আগৰ, সেই অনুশীলনীৰে আমি পুনৰ কিছু অংক সমাধান কৰিম। এতিয়া আজি চোৱা 7 নম্বৰ অংকটো চোৱা কি আছে। 2,-5 আৰু -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত এক চক্ৰৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা। যে কি কৈছে চোৱা, যে এটা বিন্দু আছিল, দুটা বিন্দু আছে। এটা বিন্দু দিছে 2,-5 আৰু এটা দিছে -2,9। এই বিন্দু দুটা আমি যদি ধৰি লওঁ যে এটা বিন্দু ইয়াত আছে বুলি ধৰি ল'লোঁ, এ নাম দিলোঁ কি বিন্দুটোৰ এ, আৰু এ বিন্দুটোৰ যিটো মান এইটো কিমান দিছে 2,-5 এই বিন্দুটো দিছে। আৰু এটা বিন্দু আমি ধৰি ল'লোঁ ইয়াত আছে, এইটো বি। ইয়াৰ স্থানাংকটো কিমান দিছে, যে ইয়াৰ স্থানাংকটো হৈছে -2,9, যে -2,9 এই দুটা বিন্দু দিলে। এটা হৈছে এ আৰু এটা বি, এই দুটা বিন্দু। আৰু বিন্দু দুটাৰ ওপৰত কৈছে যে বিন্দু দুটাৰ পৰা সমান দূৰত্বত এক চক্ৰৰ ওপৰত থকা এটা বিন্দুৰ স্থানাংক। এতিয়া এক চক্ৰ যদি কয় তেতিয়াহ'লে অক্ষ আমি দুটা জানো, দুটা অক্ষ থাকে, এটা এক্স অক্ষ আৰু এটা ৱাই অক্ষ। যিটো অনুভূমিকভাৱে যিটো ৰেখা থাকে এইটোক আমি এক্স অক্ষ বুলি কওঁ, আৰু উলম্বভাৱে যিটো ৰেখা থাকে এইটোক আমি ৱাই অক্ষ বুলি কওঁ। সেইদৰে তেতিয়াহ'লে এই এ বি বিন্দুটো যদি আমি সংযোগ কৰি দিওঁ এডাল ৰেখা পাম। সেই ৰেখাটো হৈছে কি এ বি, আৰু এই এ বিৰ ওপৰতে এটা বিন্দু আছে, সেই বিন্দুটোৰ নাম হৈছে কি পি বিন্দু। আৰু কেনেদৰে আছে কৈছে বিন্দুটো সমদূৰত্বত, তাৰমানে এ আৰু বিৰ পৰা সমদূৰত্বত আছে। ধৰি ল'লোঁ আমি ইয়াত আছে এই বিন্দুটো পি, বা ইয়াত নহয় আমি ওপৰতো ল'ব পাৰি এই বিন্দুটো। গতিকে আমি পি এক্স অক্ষ বুলি কৈছে কাৰণে আমি পিত বুলি ধৰি ল'লোঁ। গতিকে পিত যদি ইয়াত যদি আমি ধৰি লওঁ, এই পি বিন্দুটোৰ এটা স্থানাংক থাকে। যদি এক্স অক্ষত বুলি কোৱা হয় তেতিয়াহ'লে জানিবা যে এক্স অক্ষত থকা বিন্দুটোৰ স্থানাংক হ'ব x,0, আৰু যদি ৱাই অক্ষত কয় তেতিয়াহ'লে যে 0,y হ'ব সেই বিন্দুটোৰ স্থানাংক। যে এতিয়া চোৱা আমাক বিন্দু দুটা দিছিল, এটা কৈছিল -2 আৰু 5 আৰু এটা -2,9। এই বিন্দু দুটাৰ পৰা সমদূৰত্বত এক চক্ৰৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক আমাৰ উলিয়াব লাগে। এতিয়া সেইমতে আমি ধৰি ল'লোঁ, প্ৰথমতে ধৰোঁ যে পি x,y, যে পি x,0 বিন্দুটো বিন্দুটো যে এ 2,-5 আৰু বি -2,9 বিন্দুৰ পৰা সমদূৰৱৰ্তী। এইটো আমি পালোঁ ইয়াৰ পৰা, যে পি x,0 বিন্দুটো এ 2,-5 আৰু বি -2,9 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী। তাৰ মানে যদি ইয়াৰ পৰা আমি চাওঁ এতেকে কি লিখিব পাৰি, যে সমদূৰৱৰ্তী মানে এ আৰু পিৰ দূৰত্ব যিমান আৰু পি আৰু বিৰ দূৰত্ব সেই একেই হ'ব। তাৰ মানে কি লিখিব পাৰি, এতেকে এ পি বিন্দুৰ দূৰত্ব, সমান কি হ'ব পি বি বিন্দুৰ দূৰত্ব। এতিয়া চোৱা তোমালোকে এ পি যিটো বিন্দু পালোঁ আৰু এটা পি বি বিন্দুৰ দূৰত্ব আমি উলিয়াম। এ পি যিটো আছিল বিন্দু, ইয়াৰ দূৰত্বৰ সূত্ৰটো যদি আমি চাওঁ কি পাম, যে x1 - x2 পাম হোল স্কোয়ার প্লাস আর এটা কি পাম y1 মাইনাস y2 হোল স্কোয়ার পাম ইজিক্যাল টু এইফালে যদি চাও আমি p আৰু b তেতিয়াহ'লে চোৱা p মানে b যেটো আছিল দূৰত্ব হে উলাম দূৰত্বৰ সূত্ৰ x1 মাইনাস x2 হোল স্কোয়ার
প্লাছ কি আছে y1 মাইনাছ y2 হোল স্কোৱাৰ এইটো পাই গ'লোঁ আমি এতিয়া আমি এই দুটাৰ ক্ষেত্ৰত যদি চাওঁ আমি মানকেইটা আমি বহুৱাম যে যদি মানকেইটা আমি বহাই দিওঁ কাৰ কাৰ মান বহাম a আৰু p প্ৰথমটো কি a আৰু p ইয়াত যদি আমি x1টো ওলাওঁ x1টো x1 আৰু এটা x2 y1 আৰু কি y2 এই মান চাৰিটা যদি আমি লিখি লওঁ তাৰ মানে x1টো কিমান আছে 2 আৰু x2 কিমান আছে x তাৰ পিছত চোৱা y1 কিমান আছে -5 আৰু এটা কি আছে y2 কিমান 0 এই মানকেইটা যদি আমি এইফালে সূত্ৰত বহাই দিওঁ তেনে কি চোৱা প্ৰথমটো x1 কিমান পাইছা যে 2 মাইনাছ তাৰ পিছত আছে x2 কিমান পালোঁ x যে x2 পাইছিলোঁ কিমান x হোল স্কোৱাৰ প্লাছ y1 চোৱা কিমান আছে y1 মানে -5 মাইনাছ 0 হোল স্কোৱাৰ ইজিকেলটো চোৱা আকৌ যদি পুনৰ যে আমি এইটো ইয়াত চাওঁ পি বিৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে পি বিৰ ক্ষেত্ৰতো ঠিক একেদৰে মান কি হ'ব এবাৰ পি আৰু বিৰ পৰা ল'ম তেতিয়াহ'লে পি আৰু বিৰ পৰা যদি লওঁ যে x1 যিটো আছে x1টো কিমান আছে x আছে মাইনাছ x2 কিমান আছে চোৱা -2 আছে -2 হোল স্কোৱাৰ প্লাছ কি আছে y1 চোৱা কিমান আছে 0 মাইনাছ কিমান আছে 9 হোল স্কোৱাৰ এতিয়া আমি যদি দুয়োফালে আমি কি কৰোঁ বৰ্গ কৰি দিওঁ বৰ্গ কৰি দিলে কি হ'ব ৰুটটো নাইকিয়া হৈ যাব তেতিয়াহ'লে দুয়োফালে আমি কি বৰ্গ কৰি দিওঁ এতিয়া ইয়াত আমি সাইডত কি লিখি দিম যে দুয়োফালে বৰ্গ কৰি যে দুয়োফালে বৰ্গ কৰি এইটো আমি লিখি দিলোঁ এতিয়া চোৱা এই স্কোৱাৰ ৰুট কেঞ্চেল হৈ যাব ইয়াতো ঠিক একেদৰে স্কোৱাৰ ৰুট কি হ'ব কেঞ্চেল হৈ যাব হৈ যোৱাৰ পিছত কি পালোঁ 2 - x হোল স্কোৱাৰ পাই গ'লোঁ প্লাছ ইয়াত চোৱা -5 আৰু -0 কৰিলে কিমান পাম -5 হোল স্কোৱাৰে আমি পাই যাম ঠিক একেদৰে ইয়াত চোৱা কি আছে x আছে x লিখিলোঁ মাইনাছ আৰু ইয়াত আৰু এটা মাইনাছ আছে মাইনাছে কি হ'ব প্লাছ কি হৈ যাব 2 হোল স্কোৱাৰ প্লাছ ইয়াত চোৱা -9 আৰু +0 কৰিলে কিমান হ'ব -9 হৈ যাব হোল স্কোৱাৰ আছে লিখি দিলোঁ এতিয়া এইটো যদি আমি চাওঁ 2 - x হোল স্কোৱাৰ হৈ আছে ইয়াত সূত্ৰ হৈ আছে কি a - b হোল স্কোৱাৰৰ সূত্ৰ হৈ আছে তাৰ মানে a - b হোল স্কোৱাৰ কি হয় a স্কোৱাৰ ইজিকেল টু a - b হোল স্কোৱাৰ ইজিকেল টু a স্কোৱাৰ কি হয় -2ab প্লাছ কি হ'ব b স্কোৱাৰ ঠিক একেদৰে যদি আমি এইটো লিখোঁ যে 2 - কি x আছে হোল স্কোৱাৰ যদি আমি লিখি দিওঁ তেতিয়াহ'লে কি হ'ব 2 স্কোৱাৰ মাইনাছ কি হ'ব 2 ইনটু কি আছিল 2x প্লাছ x স্কোৱাৰ পাই যাওঁ আমি ইয়াৰ পৰা গতিকে এইদৰে যদি এইটো আমি বাগি দিওঁ তেতিয়াহ'লে কি হ'ব 2 স্কোৱাৰ মাইনাছ কি হ'ব 2 তাৰপিছত চোৱা কি আছে পুনৰ 2a তাৰ মানে বিৰ জেগাত কিমান আছে x প্লাছ b স্কোৱাৰ মানে কিমান আছে x স্কোৱাৰ প্লাছ -5 হোল স্কোৱাৰ মানে কিমান হয় 25 তাৰপিছত এইটো ঠিক একেদৰে যদি আমি এইটো ভাঙো তেতিয়াহ'লে এইটো কি হৈ যাব a প্লাছ b হোল স্কোৱাৰ হৈ যাব তেতিয়াহ'লে কি হ'ব a স্কোৱাৰ প্লাছ 2ab প্লাছ কি হ'ব b স্কোৱাৰ এইটো আমি পাই যাম এতিয়া ইয়াত যদি আমি ভাঙো কি x স্কোৱাৰ পাম প্ৰথমটো যে x স্কোৱাৰ প্লাছ 2 তাৰপিছত কি আছে x প্লাছ কি 2 প্লাছ b স্কোৱাৰ তাৰপিছত চোৱা -9 হোল স্কোৱাৰ মানে কিমান 81 এতিয়া দুয়োফালে চোৱা কি মিলি আছে এইটো x স্কোৱাৰ মিলি আছে ইয়াতো x স্কোৱাৰ মিলি আছে আমি কাটি দিলোঁ ইয়াত চোৱা 2 স্কোৱাৰ আছে ইয়াতো কি আছে 2 স্কোৱাৰ আমি কাটি দিলোঁ এতিয়া চোৱা কি আছে -2 ইনটু 2 তাৰ মানে কি 2 দুগুণ কিমান হয় 4 লগত কি আছে -x প্লাছ 25 ইজিকেল টু সোঁফালে চোৱা সোঁফালে কিমান আছে 2 ইনটু x ইনটু 2 তেতিয়াহ'লে 2 ইনটু 2 কিমান হয় 4 লগত কিমান আছে x প্লাছ 81 এতিয়া আমি এটা কাম কৰোঁ চলক থকাবিলাক এক সাইড কৰি দিওঁ আৰু যিবিলাক ধ্ৰুৱক আছে সেই ধ্ৰুৱকবিলাক কি কৰিম আমি আৰু এটা সাইডত লৈ যাম গতিকে প্ৰথমটো চোৱা -4x আছে -4x এইটো এফালে আছে সোঁফালে এইটো যদি -2 এইফালে আনো তেতিয়াহ'লে কি পাম প্লাছ আছিল 4x এইফালে আনিলে কি হ'ব মাইনাছ হৈ যাব এইফালে চোৱা 81 আছে 25টো এইফালে প্লাছ আছে এইফালে যদি আমি লৈ আহোঁ কিমান হ'ব মাইনাছ হৈ যাব এতিয়া চোৱা -4x আৰু -4x কিমান হয় -8x পাই গ'লোঁ এফালে 81 যিটো আছে এই 81ৰ পৰা যদি 25 মাইনাছ কৰি দিওঁ কিমান 56 আমি পাম এতিয়া চোৱা যে ইয়াত কি আছিল যে -8x ইজিকেল টু যে
ইয়াত চোৱা আছিল যে -8x আছিল, গতিকে আমি যদি ইয়াত x ৰাখি দিওঁ তেতিয়াহ'লে কিমান যে -56 হৰণ কিমান হ'ব -8 হৈ যাব। এইটো দিছিলোঁ, এইটোক আমি হৰণ কৰোঁ কিমান -7 বাৰ, 7 8 গুণ কিমান 56, লগত কি থাকিব মাইনাছ, এতেকে x ইজিকেলটো কিমান পালোঁ -7 পালোঁ। এতিয়া আমাক লাগে কি যে x অক্ষৰ ওপৰত থকা বিন্দুটো আমাৰ লাগে। এতেকে নিৰ্ণয় x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক হ'ল কি ধৰিছিলোঁ চোৱা যে x কমা কি ধৰিছিলোঁ 0, xৰ জেগাত কিমান পাব -7 আৰু লগত কি আছে 0, এইটো ইয়াৰ সমাধান।